বিজনেছটো আপোনাৰ, ঠিক আছে, ৰিস্ক ইজ ইয়োৰ্ছ, এইটো কথা ভালকে বুজি লওক, ঠিক আছে। চ' জিৰ' ইনভেষ্টমেণ্ট বিগেষ্ট লাইন। যদি আপোনাক কৈ আছে যে এনেকুৱা এটা বিজনেছ আছে য'ত ইনভেষ্ট কৰিব নালাগে, দেন জিৰ' ইনভেষ্টমেণ্ট ইজ এ বিগেষ্ট লাইন। মিছা কথা, যোনে আপোনাক এইটো কৈ আছে। চ' ইনভেষ্টমেণ্ট লাগিবই বিজনেছত, যিকোনো বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে কিবা নহয় কিবা এটা ইনভেষ্টমেণ্ট থাকে, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট। তাৰপাছত আৰু এটা কুৱেশ্যন সোধে যে ফৰএভাৰ লিভিঙত, আৰু এটা কুৱেশ্যন 2cc ৰিয়েলিটি কি হয়। FLP ষ্টাৰ্ট কৰিবলৈ আপোনাক এটা মিনিমাম পাৰ্চেছ কৰিব লাগে, ঠিক আছে, যিটো আমি তাক কওঁ 2cc। 2cc মানে হৈছে কেছ ক্ৰেডিটছ বা আপোনাৰ ক'ব পাৰে কমন কাৰেঞ্চি, ঠিক আছে, যাৰ এমাউণ্টটো ভেৰি কৰে, বাট এমাউণ্টটো ইজ অলৱেজ ৰিমেইনছ আণ্ডাৰ। এমাউণ্টটো সদায় আপোনাৰ 25ৰ পৰা 33 বুলি ধৰিব পাৰে। 25ৰ পৰা 33,000ৰ ভিতৰত এই 2cc এমাউণ্টটো চলি থাকে, কম্বো অফাৰ বুলি ক'ব পাৰে। বা তাৰ সলনি আৰু এটা উপায় আছে 2cc কৰাৰ, যোনটো 2 মান্থ পলিচি। 2 মাহত 2cc কৰিব পাৰি, 2 মান্থ পলিচি। নহ'লে যদি আপোনাৰ একদমেই পইচা নাই, দেন আপুনি ষ্টাৰ্ট আ বিজনেছ উইথ 5,000 দিয়ে আপোনাৰ বিজনেছ ষ্টাৰ্ট হ'ব। ইণ্ডিয়াত আপুনি বিজনেছটো ষ্টাৰ্ট দিয়ে এটা অপশ্যন। আৰু 2cc কৰিলে গ্ল'বেলি হয়, ঠিক আছে। এইখিনি বেছিক ইয়াৰ বাহিৰে আপোনাৰ কোনো হিডেন ইনভেষ্টমেণ্ট নাই। আপোনালোকে এই পইচাটো কোনো আপুনি মানুহক পে' কৰিব নালাগে। 20,000 30,000 যোনটো কথা ক'লোঁ মই, বা 5,000টো আপুনি মানুহক পে' কৰিব নালাগে। আপুনি ডাইৰেক্ট কোম্পানীৰ ৱেবছাইটত যায় আপুনি প্ৰডাক্টছ বাই কৰিব ইয়াৰ বাহিৰে। তো আপুনি পইচাটো এনেই যায়, ইয়াৰ বাহিৰে আপুনি প্ৰডাক্টছ পাব, ঠিক আছে। যদি আপুনি ভাবে যে মই ইনভেষ্ট নকৰোঁ প্ৰডাক্টছত, দেন ইউ কানট বিকাম আ FBU। আপুনি যদি প্ৰডাক্টছ নিকিনে, দেন আপুনি ফৰএভাৰ বিজনেছ অ'নাৰ হ'ব নোৱাৰে। আপুনি বিজনেছ ষ্টাৰ্ট দিবই নোৱাৰে, প্ৰডাক্টছ কিনাটো বহুত। চ' এটা বিজনেছৰ লগত জুৰিবলৈ আপোনাৰ ইনভেষ্টমেণ্ট লাগে, ঠিক আছে। তাৰপিছত নেক্সট পইণ্টটো আমাৰ আহে যে ইজি মানি ইলিউশ্যন। বহুতে কয় যে এইটো ইজি মানি হয়, জইন কৰি লওঁ পটককৈ পইচা আহি যাব, এইটো কথা নহয়। ইজি মানি বিজনেছ নহয় এইটো, ঠিক আছে। দেখাব যে 2 বা 3 ঘণ্টা কাম কৰি কেনে, ফোন কৰি কেনে আপুনি খালি आप 2 से 3 घंटा काम करना चाहते हैं और सैलरी आर्न करना चाहते हैं, এনেকৈ যদি আপোনাক আহি আছে ফোন কৰি বা কৈ আছে 2 से 3 ঘণ্টা, এইটো বিজনেছ নহয়, ঠিক আছে। প্ৰথম কথা, কাৰণ ইয়াতে আপুনি বহুত কথা শিকিব লগা বস্তু বহুত আছে। চিষ্টেমৰ বিষয়ে বুজিব লাগিল, মাৰ্কেটিং কি হয় বুজিব লাগিল, অট'মেটিক প্ৰডাক্ট ৰিটেইলিং কি হয় বুজিব লাগিল, অট'মেটিক চেলছ কি হয়, প্ৰডাক্ট ৰিটেইলিং অট'মেটিক কেনেকৈ হয়, অট'মেটিক জইনিং কেনেকৈ হয়, এই গোটেই সকলো কথাখিনি বুজিব। চ' এইটো 2 পৰা 3 ঘণ্টাৰ বিজনেছ নহয়, প্ৰথম কথা, ঠিক আছে। আৰু এই বিজনেছটো কৰিবলৈ ধৈৰ্যৰ বহুত দৰকাৰ, পেচেঞ্চটো বহুত লাগিব, কনচিষ্টেঞ্চি লাগিব, আৰু আপোনাৰ এটা ৱাইটো লাগিব। ৱাই, এই কাৰণটো লাগিব, কিয় বিজনেছটো কিয় কৰি আছে। ফূৰ্তিতে কৰি আছে নে কিবা ৰিজন আছে, নে ঘৰৰ কিবা চিটুৱেশ্যন বেয়া, নে আপোনাক এটা এনেকুৱা লাইফষ্টাইল লাগে যোনটো আপুনি ধৰক এটা ফিউচাৰত আৰ্ণ কৰিব পাৰিব। লাইফষ্টাইলটো বিজনেছ ষ্টাৰ্ট দিয়াৰ লগে লাইফষ্টাইলটো আৰম্ভ নহয়। লাইফষ্টাইলটো আপুনি কৰিবৰ কাৰণে আপোনাৰ কষ্ট লাগিব, আপোনাৰ নিজৰ কাম কৰিব লাগিব। কাম মানে কলিং কৰাৰ মেছেজ কৰা নহয়, আপুনি ৰিয়েল বিজনেছটো শিকিব লাগিব। মাৰ্কেটিং, চেলছ, চিষ্টেমছ, এই কথাখিনি বুজিব লাগিব। কমিউনিকেশ্যনছ, এইবিলাক কথা আপোনাৰ তেতিয়া আহিব যেতিয়া আপুনি এটা ৰিয়েল বিজনেছত কাম কৰিব, ৰিয়েল চিষ্টেমত থ্ৰু।